এগৰাকী চিলড্ৰেন ৰাণী চৌহান তেওঁৰ নামটো, তেওঁ মিচিং আছিলে বুলি। তো সেই ইনফৰ্মেশ্যনটো পোৱাৰ পিছত আমি নিজাববীয়াকৈ চালোঁ, ওচৰৰ মানুহখিনি সোধপোছ কৰিলোঁ, আৰু যিমানখিনি টেকনিকেল ইণ্টেলিজেঞ্চ আছিলে প্লাছ আমাৰ যিখিনি অলপ গ্ৰাউণ্ড চ'ৰ্চখিনি মিলাই পেলাই চালোঁ। এইটো প্ৰথমতে আপোনাৰ ড্ৰাউনিং কেছ নিচিনা লাগিলে। পাছত আমি আৰু অলপ ভালকৈ চালোঁ, আৰু অলপ চোৱাৰ পিছত আমাৰ দুজনমান মানুহৰ ওপৰত সন্দেহ হ'ল। সন্দেহ হোৱাৰ পিছত তেনেকৈ আমি কৰি আনিলোঁ, কৰি অনাৰ পিছত গোটেই বস্তুখিনি মিলাই কালি আমি গম পালোঁ যে তেওঁলোকে ইণ্টেনশ্যনলি তেওঁক থ্ৰ' কৰি দিছে, ছোৱালীজনী পুখুৰীত মানে থ্ৰ' কৰি দিছে। আৰু যিজন মেইন কালপ্ৰিট আছে, মেইন কালপ্ৰিটজনক ভিক্টিমৰ হেৰিয়ে ভালকৈ চিনি পায়, ভিক্টিমৰ ফাদাৰ, তেওঁলোকৰ ঘৰলৈও গৈ থাকে, তেওঁ চিনিও পায়, তেওঁৰ লগত কামো কৰে, একেলগে ৰাজমিস্ত্ৰীও কৰে। গতিকে তেওঁ গোটেইকেইজন যিমানকেইজন কালপ্ৰিট আছিলে, কালপ্ৰিট গোটেইকেইজন এপ্ৰিহেণ্ড কৰা হৈছে আমাৰ এতিয়ালৈকে। এতিয়া আমাৰ অলপ নেচেচেৰী ফৰ্মেলিটিছখিনি বাকী আছে, ইনকুৱেষ্ট অলপ বাকী আছে, আৰু মেডিকেল হেৰিটো টেষ্টিংটো আমাৰ অলপ বাকী আছে। সেইখিনি ক'লে আমি আৰু ভালকৈ চলিব পাৰিম, আৰু আমাৰ বাকীখিনিও আমি অলপ মিলাই মেলি চাম। তাৰ লগত যদি কিবা এডিশ্যনেল যদি কিবা ইনফৰ্মেশ্যন আমি পোৱা যায় ডেফিনেটলি আপোনালোকক জনাই দিম। কালপ্ৰিটক এতিয়া আমি চাই আছোঁ চব, গোটেই এজন কালপ্ৰিট আছে বুলি নকওঁ, 2-3জন থাকিব পাৰে। হা, এতিয়া অন দ্য বেচিছ অফ ছাছপিচন আমি 4জনক আনিছোঁ। তেওঁলোকৰ ভিতৰতে ইনভলভমেণ্ট আছে, আৰু তেওঁলোকৰ কি ইনভলভমেণ্ট আছে তো ডিটেইল ইণ্টাৰগেশ্যনত আমি পাম, আৰু ডিটেইল ইণ্টাৰগেশ্যন পালে আমি আপোনালোকক জনাই দিম। কিন্তু তেওঁলোকৰ মাজতে ইনভলভমেণ্ট আছে। গতিকে আৰু গোটেইকেইজনক তেওঁলোকৰ ভিক্টিমৰ ফেমিলি চিনি পায়, তেওঁলোকৰ ঘৰতো গৈ থাকে, আৰু তাৰ গোটেইকেইজন লোকেলি তো ইনিচিয়েলি যিটো ইনভেষ্টিগেশ্যন কৰিছে, তেওঁ গোটেইকেইজন যিহেতু একেটা প্ৰফেশ্যন ৰাজমিস্ত্ৰী কৰে বুলি আমি গম পাইছোঁ, অলপ সৰু সুৰা কাম কৰে, গোটেইকেইজনে সৰু সুৰা তেনেকৈ কাম কৰে। গতিকে তেওঁলোকৰ যিজন ভিক্টিমৰ ফাদাৰৰ লগত অকণমান এনমিটি আছিলে বুলি কয়, প্ৰফেশ্যনেল এনমিটি এটা থাকিব পাৰে, সেইটো আমি ফাৰ্ষ্ট প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত পাইছোঁ। বডিটো আজি ৰিকভাৰ কৰা হৈছে। বডিটো তেওঁলোকৰ ঘৰৰ পিছফালে এটা পুখুৰী আছে, পুখুৰীৰ পৰা আমি ৰিকভাৰ কৰা হৈছে। মানে ক'বলৈ শব্দ নাই। শুনা পালোঁ 30 তাৰিখতে মাত্ৰ সৰু অকণজনী 3 বছৰ আৰু 10 মাহৰ শিশু ছোৱালী, তেখেত বোলে মিচিং হৈছিল, কিন্তু আজি 2 তাৰিখত উদ্ধাৰ হ'ল পানীত। ডেড বডিটো আজি পানীতহে পোৱা গৈছে। এইটো ইমান ব্ৰুটেল, ইমান মানে শব্দ নাই এইটো এক্সপ্ৰেছ কৰিবৰ কাৰণে, যে ইমান ব্ৰুটেল মানুহে ইমান ব্ৰুটেল হ'ব পাৰে, ইমান মানে অকণমান ছোৱালীজনীক যে এনেকুৱা নিৰ্দয়ীভাৱে হত্যা কৰিব পাৰে, এইটো কোৱাৰ কাৰণে মানে শব্দ নাই। এইটো মই ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ, আৰু এপিল মানে ডিমাণ্ড কৰিছোঁ যাতে আমাৰ ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো আমাৰ বিশেষ কৰি যোনে দুৰ্বল হয়, মাৰ্জিনেলাইজড হয়, বা বিশেষ কৰি মহিলা শিশু যাতে ভালদৰে সুৰক্ষাটো দিব পাৰে। ইমান অন্যায় হৈছে, আৰু এই অন্যায়ৰ কাৰণে আমি জাষ্টিছটো বিচাৰিছোঁ, আৰু এইটোৱে ডিমাণ্ড কৰিছোঁ যাতে সোনকালে এই মানে সৰু অকণমানিৰ জনীৰ যে ইমান নিৰ্দয়ীভাৱে মৃত্যু হৈছে বা মানে মাৰ্ডাৰ কৰিছে, এই মাৰ্ডাৰৰ কাৰণে যাতে জাষ্টিছটো পায়, পৰিবাৰে যাতে জাষ্টিছটো পায়। আৰু এইটোও ডিমাণ্ড কৰিছোঁ যাতে ল' এণ্ড অৰ্ডাৰৰ ছাইডৰ পৰা বেছি মানে চেনচিটিভ হ'ব কাৰণে, আৰু সুৰক্ষা আমাক লাগে। আমি মহিলা হৈ পেলাই কোনো অসুৰক্ষিত এই অনুভৱ নকৰোঁ, আৰু এই ছিকিউৰিটিৰ কাৰণে বিশেষ কৰি ডিমাণ্ড কৰিছোঁ যাতে এনি টাইম 24 আৱাৰ্ছ যাতে চব মহিলা বা যোনে দুৰ্বল হয় সিহঁতে মানে এই ভয় বোলা বস্তুটো থাকিব নালাগে। আৰু ইয়াৰ কাৰণে বিশেষ কৰি মানে চব মহিলাক বা ওলাই আহিবৰ কাৰণে, আৰু এই ডিমাণ্ডটো কৰাৰ মানে এই ডিমাণ্ড বা ওলাই আহি পেলাই জাষ্টিছ বিচাৰাৰ কাৰণে আজি চবকে অনুৰোধ কৰিছোঁ।